আবে যাম তো যাম আবে পাগল হৈছে নেকি নাযাম কোনে কৈছে নাযাম যাম মা দেউতাক সুধি লওঁ যাম আবে তুই খালি এনেকৈ কৈ থাক যাম ইয়াত একো নাইতো দেখাই পিছা সৰু পৰিৱৰ্তন কেনেকুৱা বেয়া বাহিৰৰ পৰিৱেশ আছে না কেনেকুৱা ভাল ধুনীয়া তাতেই থাকিম যাম তুই আহিবি একেলগে যাম টেনচন কিয় কৰি যা দে হ'ব দে ৰাখ দে ক'ত যোৱাৰ কথা কৈ আছা? মা কাম কৰিবা তাতে থাকিম তাতে বহুত পইচা কামাম মাতি কিনিম আৰু তাতো তোমাৰ দুজনকো মাতিম তাত তুই মোৰ ফোন কিয় উঠোৱা নাই মানে যেতিয়াই ফোন কৰোঁ তেতিয়াই ৰিচিভ কিয় নকৰা কিয় ৰিং কৰিলে কাটি দিয়া বাবা ডাঙৰ কথা কৈ আছিলোঁ মোৰ কৰি ডাঙৰ কথা তাৰপিছত ফোন বেক কিয় কৰা নাই ঘৰতচোন লোকে পাই থাকা মই কামৰ পৰা আহি আছিলোঁ ৰাস্তাতে স্কুটাৰটো বেয়া হ'ল গৰমত এনেকৈ ঠেলি না 5 কিলোমিটাৰ আছিল মেকানিক দোকানটো আৰে ফোন কিয় কাটি দিয়া হেল্ল' হোৱাটছআপ কি কৰি আছা পিছততো কাম কৰিব যামেই না আমি তুমি কি ভাবি আছা? মই যেতিয়া সৰু আছিলোঁ স্কুল যাব মন নাছিল পিছত মই কান্দি ঘৰত আহিছিলোঁ পিছত মোক বাবাই গম পাইছিল আইচক্ৰীম খুৱাই মোক ফুলাই দিছিল তাৰপিছত মই কলেজত যাওঁতে তাতো মই এনেকৈ আছিলোঁ মই ইমান ডাঙৰ আছিলোঁ তাৰপিছত মই কাৰো লগত একো কথা কোৱা নাছিলোঁ বাবাৰ লগতো তাই বাৰে আছে কি হৈছে বুলি কোনদিনাবাতো তাক ৰাগ উঠি গৈছিল বাবা মোক ইমান মৰম কৰিছিল যেতিয়া মোৰ ভৰি বিষাইছিল বাবাই মোক মালিচ কৰি দিছিল ৰাতিটা একদিনখন তাৰ ভৰিটা বিষাইছিল তথাপিও তাই একো কৰিব দিয়া নাছিল তাৰ ওচৰত যাই বহিম বুলি লাজ লাগছিল মোক বাবাৰ ওচৰত যাই বহিবা লাজ লাগিছিল মোক এটা ফটো আছিল আমাৰ তাতো আমি বেলেগ আছিলোঁ মই এক্সাইট আছিলোঁ কলেজৰ ল'ৰাৰ লগত যিটোৰ লগত আৰু তাই বেলেগ চাইড আমাৰ গাঁৱৰ ল'ৰাৰ লগত বহি মোৰ সাহস হ'লে তাৰ ওচৰত চাই বহিবা তো এই কথাই নকয় মোৰ লগত উইটো থাকে হ'ব ভাল এইটো কথা হয় নেকি একো নকয় আমাক তোৰ লগতো ভালকৈ কথা নকয় পুৰা দিনটা ফোনতে বিজি থাকে বাহিৰত যি কাম কৰিব যাব খুজি আছে আমাক তাই নামাতিব তাই আমাক নামাতিব আৰাম কাক নালাগে যেতিয়াই কিবা হয় তেতিয়া তোকে কয় মই তোক দেখা পাই গম পাওঁ কিবা হৈছে কিবা হোৱা নাই বুলি ই বহুত ডাঙৰ হৈছে তো বহুত ডাঙৰ তো তোমাক বহুত ভাল পাইতো দুখাও না তেতিয়াহে গম পাম মোৰ দৰে যেনিবা ভুল নকৰে তাই বহুত সৰু হৈ আছে তো গম পাই যাবতো তাই যেতিয়া কিবা হ'ব তেতিয়াহে গম পাব বাবা কি হ'ল বুলি খালি ফোন নম্বৰতহে থাকিব কণ্টেক্ট